বাৰু শুন, এতিয়া মই তোমাক এটা সাধু কওঁ হা। বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া। বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া। সৰু ল'ৰাবোৰে হিমাতে জোৰে জোৰে, সৰু ল'ৰাবোৰে হিমাতে জোৰে জোৰে, কলৈ যোৱা তলো ফুৰা। বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া। হলো চুলা জলো জপকৈ যায়, ৰাতিপুৱাই ভাত ৰান্ধি লৈ দুয়ো বেলা অকলে খাই। ভতিজাহঁতে এদিন সোমাই খঙতে, ভতিজাহঁতে এদিন সোমাই খঙতে, যিমান ভাত আছিলে পেলালে খাই। কৰা বাবা, হা। বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া। তাৰপিছত বুঢ়াই কি কৰিলে জানা? ৰাতি সোমাই দেখে খুৰাই খোপাকে পেলালে খাই। ঈশ্বৰে বোলে অকলে খালে হ'বই এনে বিলাই। বুজি পাই খুৰাই আকৌ চাউল সিজাই, বুজি পাই খুৰাই আকৌ চাউল সিজাই, ভতিজাহঁতক দিলে খুৱাই। কোৱা বাবা। বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া। সৰু ল'ৰাবোৰে হিমাতে জোৰে জোৰে, সৰু ল'ৰাবোৰে হিমাতে জোৰে জোৰে, কলৈ যোৱা তলো ফুৰা।